Hello guys, welcome back to my channel. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। ময়ো ভালে আছোঁ। আকৌ মই আহি গ'লো আপোনালোকৰ মাজলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আৰু আজিৰ ভিডিঅ'টোত মই ক'লৈ যাওঁ আপোনালোকে চাই থাকক। Actually guys, মই আহিছোঁ এক্সাম দিবলৈ আৰু বাবু আহিছে মোক থবলৈ মানে মোক ৰখি কিনে আকৌ লৈ যাব আৰু এইখন হৈছে মোৰ চেণ্টাৰ মানে য'ত মোৰ এক্সামটো হ'ব ইয়াত অফাৰ কৰিছে এই দুখন আৰু এই দুখনৰ বেলেগ কাম নাই দুখন চেইন লগাই এইখিনিয়ে কাম আৰু গাইজ মই এতিয়া এক্সাম দিব যাওঁ বাবুক মই থৈ যাওঁ বাবুৰ লগত থাকিব আপোনালোকে Guys, আমি এক্সাম দি আহিলো এতিয়া আমি যাই আছো ঘৰলৈ আৰু আমি আহিছো নিউজ ধাবালৈ আমি গুগলত সাৰ্চ কৰিছিলো ভাল ধাবা বুলি তেতিয়া নিউজ ধাবাৰ নামটো আহিছে আমি নিউজ ধাবালৈ আহিলো আৰু একচুয়ালি ৰাতি হৈ গ'ল দেখিছে আপোনালোকে গধূলি হৈছে ৰাতি হোৱা নাই মই বাৰু এক্সাম দি আছিলো মই একো খাব পৰা নাই কিন্তু বাবু বাহিৰত থকাৰ পিছত বাবু খোৱা নাই মই খোৱা নাই বাবে তেওঁ খোৱা নাছিল সো আমি এতিয়া আহিলো নিউজ ধাবালৈ ইয়াত কিবা এটা খাই লওঁ আপোনালোকক গোটেইখিনি মই দেখাই দিম দেখিছে আপোনালোকে এই ধাবাখন বৰ ধুনীয়া সৌন্দৰ্য এফালে বাহৰে কিবা বনাইছে আৰু এইফালে বাৰু আমি ইয়াত খাম সো আমি ইয়াত সোমাইছো তো ভাবিলো আপোনালোকক দেখাও মানে ৰেষ্টুৰেণ্টখন সো এনজয় কৰক আমি এনজয় কৰোঁ আৰু বাবু অৰ্ডাৰ দিলে চিকেন বিৰিয়ানী আৰু মই খালো চিকেন ফ্ৰাইড ৰাইচ যেটো মোৰ বহুত ফেভাৰিট আমি ধাবাৰ পৰা ওলালোহি আৰু চাওকচোন ৰাতিয়ে হৈ গ'ল আৰু লগতে ইয়াত বহুত জাম আমাৰ বাৰু প্ৰবলেম নাই যেটো আমি কাৰ আনা নাই আমি বাইকত আহিছো সো বেছি প্ৰবলেম নহয় আৰু ঘৰত যাহে মই ভিডিওটো ৰিশুট কৰিম বুলি ভাবিছো তো তেতিয়া লৈ ৰাখিছো ওকে Hey guys, good morning. Have a nice day. মই যোৱাকালি আৰু vlog shoot নকৰিলো যেহেতু আহি পাওতে আমাৰ ৰাতি হৈ গ'ল আৰু নেক্সট দিনাখন মই ভিডিওটো ষ্টাৰ্ট কৰিছো আজি ৰাতিপুৱা আৰু বাবু ঘৰলৈ গুচি গ'ল যেহেতু তেওঁৰ কাম আছে তো গাইজ মই এতিয়া যাম কিচেনলৈ কাৰণ মোৰ কিবা এটা খাব মন গৈছে আৰু ঘৰত মা নাই মই ক'ব পাহৰিছিলোৱে মা একচুয়ালি মামাহঁতৰ ঘৰত গৈছে সো মই এতিয়া আহিছো কিচেনলৈ মানে ফ্ৰিজত অকমান মাংস আছিল সো মাংসখিনিৰে মই কিবা এটা বনাম বুলি ভাবিছো সো না চাই থকা আপোনালোকে চিকেন সৰু সৰুকৈ মই কাটি লৈছো সৰু সৰুকৈ কাটি জ্বলা নিমখ সানি লৈছো ওকে তেল চিকে গৰম হৈছে মই পিছ দি কিনে লৈছো আৰু অকমান গৰম হ'ব লাগিব তেলখিনি একেলগে বহাই লৈছো চিকেন পিছ দি নাও কাটি লৈছো পিঁয়াজ moita sauce. Yeah, my chicken ready.
দেখিবলৈ প্ৰায় এনেকুৱা হৈছে আৰু মানে মই ভাত খোৱাৰ পাছতে শুই গ'লোঁ মানে তৰকাৰীখন বনোৱা হোৱাৰ পাছতে ভাত খালোঁ ভাত খাই কিনে মই শুই গৈছিলোঁ আৰু মই এতিয়াহে সাৰ পাইছোঁ চুলি তুলি একদম বেয়া হৈ গ'ল মানে টোপনি গৈছিলোঁ যে চুলিকেইডাল বেয়া হৈ থাকিল আপোনালোকে দেখিব পাৰে আন্ধাৰ হৈছেহি ভালকৈ গধূলি হৈছে আৰু আমাৰ মানে হাঁহ আছে ন হাঁহকেইটা আহিব আছে আজানো দিলে দেখিছেনে মই এতিয়া এখন টাইম ভিডিঅ'টো নকৰোঁ কাৰণ আজান দিলে মানে হাঁহ চাহ বান্ধি লওঁ আৰু মই এটা কথা ভাবিছোঁ যিহেতু মই এতিয়ালৈ ভিডিঅ' বনালোঁ মানে গধূলিয়ে হ'ল মই ভাবিছোঁ আজি ৰাতিৰো ভ্লগ বনাম মানে এতিয়াৰ পৰা ৰাতিলৈ আৰু মানে মই কি কৰি থাকোঁ মই সেইখিনিও আজি তুলিম বুলি ভাবিছোঁ চাওঁ আৰু মই কি কৰোঁ মানে আজি পঢ়া শুনাটো নহ'বই কামে ওলাব ৰাতি আকৌ ভাত বনাব লাগিব আৰু মোৰ মানে হাঁহ চাহ বান্ধি থোৱা হ'ল আৰু এনেই এবাৰ ঘৰৰ বাহিৰত ওলাই আহিছোঁ যিহেতু দিনটো ঘৰতে সোমাই থাকোঁ আৰু আন্ধাৰ হ'বহি আৰু চাব পাৰে আৰু বাটত ওলাই আহিছোঁ আৰু এইডাল আমাৰ লেচু গছ আমাৰ বাটত থকা আহি আছে এইটো মানুহটো চিনি পায় চবেই মোৰ ভাগিন আৰু মানে আজি আম্মা ঘৰত নাই কাৰণে তাৰমানে ঘৰটো খালী খালী লাগি আছে মানে থাকিলে গালি পাতি থাকিলেও ভাল লাগি থাকে আৰু কিন্তু আজি আম্মা নাই কাৰণে একদম ঘৰটো খালী খালী লাগি আছে সেইকাৰণে এবাৰ বাহিৰত ওলাই আহিলোঁ মাইনা আৰু মই vlog বনাইছো একবাৰ উঠি দাও এইটো আনিছ পলালাহি ভ্লগত নুঠে আজি মানে মই পপুলাৰ নোহোৱাৰ কাৰণে মোৰ লগত ভ্লগত নুঠিলে আৰু এই ল'ৰাটোৱে যিদিনাখন পপুলাৰ হৈ যাম ন সেইদিনাখন মোক চেল্ফি সুধিব আহিব আৰু এই সতহাটো ল মোক লাগি ব্ৰইলাৰৰ মাংস লৈ পিনে আনবা নাপাহাৰ ভাল ভাল মাংস চাই কিনে লৈ আহিবি আৰু মানে মই অকণমান পঢ়ি লওঁ মানে নোটছ কিছুমান লিখিব লগা আছে মানে দুদিনমান মই কলেজ ক্ষতি কৰিছিলোঁ ন নোটছখিনি ৰৈয়ে আছে ৰৈ থাকিলে ৰৈয়ে থাকিব সেইকাৰণে এতিয়া কাম চাম নাই যিহেতু অকণমান নোটছখিনি লিখি লওঁ আৰু মোৰ মানে হোমৱৰ্কখিনি লিখা হ'ল এই জাষ্ট লিখা হ'ল যিহেতু এতিয়া আব্বা আহিছে আব্বা আৰু মই চাহ খাওঁ চাহ বনাম এতিয়া আৰু এয়া মাংস যে আনিছিলে এইখিনি বনাম আৰু মোৰ মাংস বনোৱা হৈ গ'ল আমি এতিয়া ভাত খাই লওঁ মোৰ মনটো একদম বেয়া হৈ আছে কাৰণ মোৰ আগৰ ভিডিঅ'বোৰত কপিৰাইট ক্লেইম আহিছে মানে অডিঅ'বোৰৰ কাৰণে ইনশ্বটৰ পৰা মই অডিঅ' চিলেক্ট কৰোঁ যিহেতু ইনশ্বটতে মই মোৰ ভিডিঅ'বোৰ এডিট কৰোঁ সেইকাৰণে কপিৰাইট ক্লেইম আহিছে মনটো বেয়া লাগিছে মোৰ বাৰু ইউটিউবৰ পৰা এতিয়া ইনকাম একো নাই তথাপিও কপিৰাইট ক্লেইম আহিলে মনটো বেয়া লাগি থাকে সেয়াই আৰু ভাত চাত খোৱা হ'ল ভাত খাই কিনে মই এতিয়া বিচনাত আহিছোঁ মানে ৰাতিও হৈছে এতিয়া মই শুই যাম আৰু আপোনালোকে যদি আজি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে যিয়ে এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আজিৰ কাৰণে এইখিনি আকৌ পুনৰ লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে ততদিনলৈ ৰাখিছোঁ ষ্টে কানেক্টেড গুড নাইট বাই